Hello everyone, welcome back to my YouTube channel. আজি মই লৈ আহিছো আপোনালোকৰ মাজত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী লগতে অভিনেতা তেওঁলোকৰ ৰিয়েল লাইফৰ জীৱন সংগীৰ বিষয়ে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছো। সো আপোনালোকৰ নিশ্চয় জানিব মন যায় নহয়নে? ঠিক আছে, আজি ভিডিঅ'টো আৰম্ভ কৰিছো। আজি মই লৈছো ফাৰ্ষ্টে কিশোৰ দাসৰ গাৰ্লফ্ৰেণ্ডৰ নাম হৈছে ভাৱনা চৌধুৰী। আৰু আমাৰ খুব জনপ্ৰিয় কণ্ঠশিল্পী আশ্চৰ্য বৰপাত্ৰ তেখেতৰ গাৰ্লফ্ৰেণ্ডৰ নাম হৈছে মীনাক্ষী বৰঠাকুৰ। আৰু আমাৰ খুব জনপ্ৰিয় অভিনেতা সিদ্ধান্ত কলিতা তেখেতৰ গাৰ্লফ্ৰেণ্ডৰ নাম হৈছে নমিতা দত্ত। আৰু আমাৰ খুব জনপ্ৰিয় অভিনেতা গুঞ্জন ভাৰদ্বাজ তেখেতৰ গাৰ্লফ্ৰেণ্ডৰ নাম হৈছে কল্পনা কলিতা। আজিৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো